বাবু হ্যাঁ কি কই আছা এই গোখানি লিষ্টখন বনাই আছো তাই নবুত কি কি বস্তু নিব লাগিব ভালে কইলা দিয়া মই বনাম বুলি ভাবি আছিলো কি লিখছা টি-শার্ট লং পেন্ট হাফ পেন্ট টর্চ ফিট ভীম চকলেট ড্রিঙ্ক এপিছে লিখিছা যে কিয় এটো খোৱাৰ আগতে কিমান দুৰ্বল আছিল এটো খোৱাৰ পৰা তাই বহুত গাৰু ভাল ভাল লগা হল খাব মন কৰা হল আৰু এই ফিট ভীম চকলেট ড্রিঙ্কটো অৰিহনা আছে নবুদৰ চিটপাত হেতু গম পোৱা নাই তুমি 3 পিস মান লিখি দিও ন 3 পিস মান লিখি দিয়া কাম তাই একেৰাহে আৰু 2-3 বছৰ খাব লাগিব অইন বস্তু খাই হলো জানে এটো বস্তু খাই খাব নালাগে আৰু তাৰপৰটো বাকিখিনি দিবই কিন্তু এইবিলাক বস্তুটো নিদিয়ে সাপ্লিমেন্ট নিদিয়ে ন এটো তাই 3 বছৰ 4 বছৰ পাবই লাগিব আৰু এইটো খোৱা লাহা কোন খাওঁছি নখাব আৰম্ভনি কৰি দিয়া তাই খাবলৈ ভাল পায় গম পাইছা না কালি অকনমান বায়েকে খুৱাই দিলে বুলি ই মই দেখাই আছে উছবা নাহাই এটো পুলি পুলি ৰখি থাকে ভাল পোৱা টেষ্টটো ভাল লাগে না চকলেট ফ্লেভাৰ ভাল লাগে বহুত ভাল লাগে তা কাম কৰা মোৰ গাটো ভাল নহয় একটা দুবল লাগিছে কিন্তু কম ঘূৰা হৈছে নেকি ৰাতিপুৱাৰ পৰা ৰাতি 9-10টা লাগে হয় আকৌ এইবোৰ যোৱা আমালে বনোৱা যোৱা ওকে আজি খাই চাও কেনেকুৱা লাগে হা বনাই আনো নহলে আহকচোন তেনেহলে এই ফিট ভীম চকলেট ড্রিঙ্কটো মই কেনেকৈ তৈয়াৰ কৰো চাও আহক প্ৰথমে আপোনালোকে এটা গিলাসত আধাতকৈ অলপ বেছি গৰম গাখীৰ লৈ পেকেটত দিয়া চামুচখনৰে ফুল 2 চামুচ ফিট ভীম চকলেট পাউডাৰ ভালদৰে মিলাই দি দিনে দুবাৰকৈ খাব পাৰে অৱশ্যে গৰম পানীৰ সৈতেও আপোনালোকে খাব পাৰে এগিলাস গৰম পানীৰ সৈতে 5 চামুচ পাউডাৰ মিলাই দিলে 3 বাৰকৈ খাব লাগিব আপোনালোকে দেখিছে ডাঙৰাই এইটো খোৱাৰে পিছৰে পৰা উচ্চতা বৃদ্ধিৰ লগতে ওজনো কিছু বৃদ্ধি হৈছে মগজুৰ বিকাশ হোৱাৰ বাবেটো হাজাৰজন ল'ৰা ছোৱালীৰ মাজৰ পৰা ডাঙৰাই 80 জনৰ ভিতৰত এজন হ'বলৈ সক্ষম হৈছে আৰু মই পাৰ্সোনালি লক্ষ্য কৰিছো যে তাৰ বেমাৰ আজাৰো আগতকৈ বহুত কমি আহিছে কাৰণ এয়া চাওক ইয়াত 19 বিধ প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ থকাৰ উপৰিও অশ্বগন্ধা হালধি আৰু জিংকৰ দৰে উপাদান থাকে পুষ্টিৰ বিষয়ে যদি অধিক জানিব বিচাৰে তেনেহলে এই কিউআৰ কোডটো স্ক্যান কৰি ফিট ভীম চকলেট ড্ৰিংকৰ বিষয়ে আৰু বেছি জানিব পাৰিব চকলেট ফ্লেভাৰ থকাৰ কাৰণে এ চাওকচোন কি তৃপ্তিৰে সোৱাদ লাগিছে আনকি সৰু আয়ও ইয়াক খাবলৈ টুপলি পিটি থাকে এজনী টকলি আছে আপোনালোকে বাৰু এই ফিট ভীম চকলেট ড্ৰিঙ্ক আপোনালোকৰ ঘৰত ব্যৱহাৰ কৰে নে আমি কিন্তু ৰেগুলাৰ ব্যৱহাৰ কৰো দেই আৰু যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে তেন্তে কোম্পানীৰ নিজা ওয়েবসাইট www.pro2grow.in ত পোৱাৰ উপৰিও Amazon Flipkart আৰু অন্যান্য ই-কমাৰ্চ প্লেটফৰ্ম সমূহত ইয়াক সহজতে বিচাৰি পাব না খাবই জানে দাওয়া তুমি এটা খাই কি ভাল পোৱা খোজা কথা কোৱা টেস্টি যে দোকান দিম নহয় ভিডিওটো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ